হেল্ল' গাইছ, আজি বনাবলৈ লৈছোঁ লাই শাক। এয়া লাই শাক আনিছিলে, আদা নহৰু জলকীয়া দি দিম ইয়াতে, দি পেলাই আজি লাই শাক বনাম। মই কেনেকুৱাকৈনো মই বনাওঁ অকণমান আপোনালোককো দেখুৱাই দিওঁ বুলি ভাবিলোঁ। সকলোৱে বনাই, আজি ময়ো বনাবলৈ ল'লোঁ। লাই শাকখিনি ভাল কৰি লৈ ল'লোঁ আৰু আদা নহৰুখিনিও মই ভাল কৰি লৈ ল'ম। এয়া মাছ ভাজি আছোঁ, এইখিনি মাছ ভজা হৈ গ'ল। আৰু এইখিনি গোটেইখিনি মই মিক্সিৰ জাৰৰ সহায়ত পেষ্ট বনাই লৈ ল'লোঁ। এইখিনি এক্সট্ৰাকৈ পানীখিনি লৈ লৈছিলোঁ। সেইখিনিয়ে মই প্ৰথমতে পিঁয়াজ, শুকান জলকীয়া, তেজপাত দি পেলাই ধুনীয়াকৈ ভাজি ল'লোঁ। ইয়াতে সোৱাদ অনুসৰি নিমখ পানীখিনিও দি দিছোঁ আৰু এইফালে ধনিয়া গুড়ি, জিৰা গুড়ি, হালধি অকণমান এনেকৈ দি অকণমান টাইম ভাজি ল'ম। ভজা হৈ গ'ল মোৰ, 5 মিনিটমান টাইম ভাজিলোঁ। আৰু ইয়াতে অকণমান বটন দিম। এই বটনখিনিও মই ইয়াতে মিক্স কৰি লৈ ল'লোঁ, লৈ পেলাই ঢালি দিলোঁ অকণকৈ আৰু মই পানী দি দিলোঁ আৰু হৈ গ'ল। ইয়াতে মাছখিনি দি দিলোঁ উতল আহোঁতে ধুনীয়াকৈ আৰু উতলিবলৈ দিম। এয়া উতল আহি গ'ল, মোৰ হৈয়ে গ'ল আঞ্জাখন। ইয়াতে মই কেঁচা ধনিয়া পাতো তৈয়াৰ কৰি দি দিলোঁ আৰু আমি খাবৰ বাবে ৰেডি। এয়া আমি গোটেইকেইজনে খাবলৈ ল'লোঁ। ছোৱালীয়ে আগতেই খালে, আমি তিনিওজনে খায়ে আছোঁ আৰু। আজিৰ ভিডিঅ' ইমানেই আছিল। আপোনালোকে কেনেকুৱাকৈ বনাই খাই চাগে, আজি ময়ো দেখুৱালোঁ।